যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিত আজি মাৰাথন প্ৰতিযোগিতা আৰম্ভ কৰিছে আৰু ইয়াত 2 শতাধিক যুৱকে অংশগ্ৰহণ কৰিছে। ভাৰতীয় জনতা পাৰ্টি অকল কেৱল ৰাজনৈতিক দল নহয়, ভাৰতীয় জনতা পাৰ্টি ক্ৰীড়া, সংস্কৃতি, সাহিত্য সকলো দিশতে আছে। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে সকলো দিশতে, আজি ক্ৰীড়াৰ দিশত হওক, অহাকালিলৈ সাংস্কৃতিক দিশতে হওক বা সাহিত্যৰ দিশতে হওক। গতিকে সকলো ৰাইজক লৈ পেলাই ভাৰতীয় জনতা পাৰ্টিয়ে আগবাঢ়িব বিচাৰিছে। এখন সমৃদ্ধশালী অসম বনাবৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰয়াস কৰিছে। গতিকে আজি যি ক্ৰীড়া অনুষ্ঠান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শদিয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে, ইয়াত যথেষ্ট ৰাইজে আমাক সহযোগ কৰিছে। আমি এই সহযোগৰ পিছতে আমি ভৱিষ্যত পৰ্যায়ত যাতে আমি এক সুস্থ ক্ৰীড়া পৰিৱেশ আমি গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰিছোঁ। গতিকে আমি আপোনালোক সকলোৱে সহযোগ কৰাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সম্পূৰ্ণ এটা মাৰাথন দৌৰ হ'বলৈ হ'লে 30 কিলোমিটাৰ প্ৰয়োজন। গতিকে আমি শদিয়া সমষ্টিৰ অন্তৰ্গত চৈখোৱা যি আহোমগাঁও তিনিআলি আছে, আমি তাৰ পৰা আমি কাকপথাৰ ৰূপাই হৈ কাকপথাৰ ৰাজহুৱা খেলপথাৰত সমাপ্ত হ'ব। আৰু এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাইজৰ যি উৎসাহ, সেই উৎসাহে আমাক আৰু উৎসাহিত কৰিছে। আমি ভৱিষ্যতে যাতে আমি এই ক্ৰীড়া ক্ষেত্ৰত আমি আৰু আগবাঢ়িব পাৰোঁ, আমি ক্ৰীড়াৰ লগত জড়িত ব্যক্তিসকলক যাতে আমি উৎসাহিত কৰিব পাৰোঁ আৰু ক্ৰীড়াৰ এক পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ এই অঞ্চলটোত, আমি তাৰ বাবে প্ৰচেষ্টা নিশ্চয়কৈ হাতত লৈ আহিছোঁ।